নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকে যদি এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। তই আগতে ৰাতিপুৱা দেউতাক তোৰ লগতে জগিঙলৈ লৈ গৈছিলি, একদম তোৰ মতেই খোৱা শোৱা সকলো, আৰু অফিচৰ কাম টাইমত। উফ ৰাম, এই ছোৱালীজনী অতদিন মূৰত নিজৰ ঘৰলৈ আহিছে। তোমালোক দুয়োহে মহিলা সমিতি গঠন কৰি মোৰ বিৰুদ্ধে ষড়যন্ত্ৰ আৰম্ভ কৰিলে। নাৰীৰ শক্তি জানি উঠিছে দেউতা, এতিয়াৰ পৰা আৰু সেইটোৱে হ'ব। আমাৰ কোম্পানীত যে কিবা এটা অপশক্তিয়ে গা কৰি উঠিছে, সেই কথাত মই প্ৰায় নিশ্চিত। নিবিড়ৰ দেউতাকৰ মৃত্যুৰ পিছৰ পৰা ময়ে তাক গাইড কৰি আহিছো। মোৰ ইমান দিনৰ এক্সপিৰিয়েঞ্চ কেতিয়াও এনে যাব নোৱাৰে। অতি সোনকালেই মই উৰহীৰ উলিয়াম। তই ৰাজশ্ৰীৰ কথা কৈছ, কিন্তু তেওঁই দেখোন আমাৰ দুইখন ঘৰৰ মাজত চাহ চিনাকি কৰি দিছিল। নাজানো মা, সেই মানুহজনীৰ ওপৰত মোৰ কিবা এটা সন্দেহ হৈ থাকে। তেওঁ যেন কথাবোৰ সহজভাৱে নলয়, মোৰ তেনেকুৱা লাগে। ইমান দিনে মই আপোনালোকক ৰিজাল্ট দিয়ে আহিছো, মোক আৰু এটা চান্স দিয়ক। মই আপোনালোকক ৰিজাল্ট দিম, কাহানিও পাহৰিব নোৱাৰা ৰিজাল্ট। মই চাই লওঁ, মই বিচৰা বস্তুত কোনে তাত বাধা দিয়ে। অতদিনৰ সংগ্ৰাম কি মই অথলে যাব দিম? নেভাৰ। আচ্ছা, প্ৰথমে তুমি কোৱা। নহয় মানে, আগতে কেতিয়াও এনেকৈ কাকো লগ কৰা নাই যে, বহুত কামেই জীৱনত প্ৰথমবাৰৰ বাবে হয়। সকলো কামৰে এটা আৰম্ভণি থাকে। আজি তোমাক বৰ হেণ্ডচাম লাগিছে। হয় নেকি? থেংক ইউ। তুমিও বহুত ধুনীয়া হয়। স্পেচিয়েলি মোৰ তোমাৰ নামটো বহুত ভাল লাগে, প্ৰীতিনন্দা চক্ৰৱৰ্তী। দাদাই দিয়া নাম। তোমাৰ নামটোও ধুনীয়া, ৰণবিজয়। আচ্ছা, তোমাৰ ঘৰত সকলোৰে ভালে আছে? ভাল, সকলোৰে ভালেই। তোমাৰ নবৌ বৰ ধুনীয়া হয়। মই তোমাৰ ফেচবুকত ফটো দেখিছিলোঁ। কেতিয়াবা যাম, চিনাকি হ'ম। ঠিক আছে। মই স্বাৰ্থপৰৰ দৰে কথাবোৰ ভবা নাই বাইদেউ। অন্ততঃ তুমি মোক তেনেকুৱা কথা ক'লে মোৰ ভাল নালাগে। সৰুটো জীৱন মই ঘৰখনৰ কাৰণেই দিলো, কিন্তু এতিয়া মই কি পালো? চা ৰাজশ্ৰী, মই তোৰ মনৰ কষ্ট বুজো, তথাপি কিছুমান কথা নাভাবিবিচোন। সেই সময়ত তোৰ বাবে একো কৰিব নোৱাৰিলো বুলি এতিয়া আৰু তোৰ আলু আঠানি হবলৈ নিদিও নহয়। সেইকাৰণেতো তোক কটা দিনে এইখন ঘৰত ৰাখিছো। মোক ইয়াত আশ্ৰয় দি মোৰ হেৰাই যোৱা সপোনখিনি তুমি ঘূৰাই আনি দিব পাৰিবানে বাইদেউ? মোৰতো এটা মন আছিল, মোৰতো এখন অন্তৰ আছে। আজি হঠাৎ তই এইবোৰ কথা আৰম্ভ কৰিছ যে? এনে ঘৰখন এনেকুৱা এটা সমস্যাৰ মাজত সোমাই আছে, তাতে পৰিমাও আহিব আজি মাকৰ ঘৰৰ পৰা। তই
তই মোৰ মনটো মাৰি পেলাব বিচাৰিছ কিয়? মই তোমাৰ মন মাৰিব বিচৰা নাই বাইদেউ। মই মাথো মোৰ মনৰ কথাখিনিহে তোমাক খুলি কৈছো। তোমাক নকৈ মই কাক কম কোৱা? তেনেহ'লে তোৰ কথাৰ পৰা মই বেলেগ এটা বুজি পাইছো কি? তোকতো সুখী যেন লগা নাই মোক। সুখ আতচবাজিৰে উজ্বলাই তোলা বস্তু নহয় বাইদেউ। সুখী হবলৈ সুখৰ সম্বল লাগে। আছে জানো তেনেকুৱা মোৰ কিবা সুখৰ কাৰণ? হ'ব দিয়ক, আৰুনো কিমান চিন্তা কৰি থাকে? চিন্তা কৰো বুলিয়ে কৰো জানো বিভা। চিন্তা লাগিলেতো কৰিমেই। এই আগলে পিছলে বুলিবলৈ তাই আৰু তাইয়েই এজনেই ছোৱালী। হেৰি, আমাৰ দৰে বহুত মানুহৰ এটাই ল'ৰা বা এজনীয়ে ছোৱালী। তেওঁলোকে কিবা এনেকৈ চিন্তা কৰি থাকে নেকি? আপুনি ইমান জনা বুজা মানুহ হৈও মই সকলো জানো, সকলো বুজো বিভা, কিন্তু মনটো কিবা এটা অশান্ত হৈ থাকে। কিবা যেন এটা বেয়া কথাৰ সংকেত পাই আছো মই। আপোনাৰ ভ্ৰম আৰম্ভ হৈছে কিজানি। কি যে কথাবোৰ ভাবি থাকে নহয় মানুহজনে। বুঢ়াই হৈছে যেন পা। বুঢ়া হোৱা নাই অ বিভা, মই কথাটোহে কৈছো তোমাক। আচ্ছা, মাজনীয়ে ফোন কৰিছিল নেকি? ফোন কৰিছিল। সিহঁতে ভালে ভালে গৈ পাইছে দিয়ক। বিভা, নিবিড়ৰ বিজনেছত ডাঙৰ সমস্যা এটা হৈছে। মই তেওঁৰ লগত বহি এবাৰ কথাবিলাক আলোচনা কৰিলে ভাল আছিল নেকি? আফটাৰ অল তেওঁ মোৰ জোঁৱাই হয়। তেওঁলোকে আপোনাৰ লগত কথা পাতিবলৈ বিচাৰিছে জানো? তেওঁলোকৰ পৰা তেনেকুৱা এটা ইংগিত নাপালে আপুনি উপজাচি আলোচনা কৰিবলৈ বিচৰাটো ভাল হ'বনে বাৰু? কথাটো এবাৰ চিন্তা কৰি চাবচোন। वाह रन, কি প্লেনিং কৰিছ? মানিছো দেই তোক। এ আৰম্ভণিহে। আগে আগে দেখো হোতা হে কিয়া। মোৰ উপকাৰৰ প্ৰতিকাৰ মই লমেই। মোৰ প্ৰাপ্যও মই আদায় কৰিম। হাৰি যাবৰ কাৰণে মই ৰণ নহয়। চা ভাই, মই তোক বিশেষ একো কথা ক'বলৈ নাযাওঁ। তই মোৰ বেষ্ট ফ্ৰেণ্ড বুলি পেলাই মই তোক এটা কথাই কওঁ, কিন্তু এনেকুৱা এটা কাম নকৰিবি যিটো কাম কৰাৰ পিছত মোৰ তোক বন্ধু বুলি ক'বলৈ টান লাগে। অ' বৌ, মই চাহকাপ কেনেকুৱা বনাইছো? ভাল বনাইছোনে? তুমি বনোৱা নিচিনা হৈছেনে? হৈছেতো, কিয় নহ'ব? আবেলিৰ চাহকাপ এনেকুৱাই হ'ব লাগে, ফ্ৰেছ লাগিছে। অ' বৌ, মই তোমাক কথা এটা কওঁ। প্ৰমিছ কৰা তুমি কাকো নোকোৱা বুলি। উফ ৰাম, প্ৰমিছ নকওঁ। অ' বৌ, জানানে মই ল'ৰা এটাৰ লগত ফ্ৰেণ্ডশ্বিপ কৰিছো। ইমান ভাল যে ল'ৰাটো, তাক মই লগো পাইছো, তাৰ লগত কথাও পাতিছো। ইমান স্মাৰ্ট, ইমান হেণ্ডচাম। ৰিলেক্স প্ৰিটি, ৰিলেক্স। উশাহটো লৈ লোৱাচোন। এতিয়া অকল তাৰ কথাই কৈ থাকিবা নে নামটো জনাবা? ফটো দেখুওৱা আকৌ। তাৰ নাম ৰণ, ৰণ বিজয়। ৰণ, নামটো ইমান চিনাকি লাগিছে। এয়া চোৱা বৌ, এয়া এয়া চোৱা বৌ, এয়া। কিয় জানো মোৰ এনেকুৱা লাগিছে যেন ময়ো ক'ৰবাত লগ পাইছো বা কথা পাতিছো। বৌ, তুমি ৰণক চিনি পোৱা নেকি?
হৈছে তোমাৰ? তুমি ইমান চেঞ্জ হৈছা। মই একো চেঞ্জ হোৱা নাই অ'। মোৰ চিন্তা হৈছে, তোক লৈ চিন্তা। সেই কথাটো তই বুজি নাপাওনে? মই যিখিনি কৈছো তোৰ ভালৰ কাৰণেহে কৈছো। মই বুজি পাইছো মা, তুমি এনি টাইম কৈ নাথাকিলেও হয়। মাজে মাজে মোৰ এনেকুৱা ফিল হয় তুমি যে মোক একেবাৰে বিশ্বাস নকৰা। এবাৰ চকু মুদি বিশ্বাস কৰিছিলো নহয়, আৰু সেই বিশ্বাসেই তোৰ কাল হ'ল। গতিকে মই মাক হিচাপে অকণমান হিচাপী হ'বই লাগিব, কাৰণ এইখন পৃথিৱীত তোৰ বাহিৰে মোৰ কোনো নাই অ'। এয়া ষ্টাৰ্ট হ'লেই নে? এতিয়া কান্দিবা? অ' মা, মই পৰীক ইমান সোনকালে পাহৰি যাব নোৱাৰো। ইমান সহজ নহয়। পৰীক মই কিমান ভাল পাওঁ সেয়া তুমি নাজানানে? কিন্তু লক্ষ্যহীন বাট এটাৰে গৈ তই কি পাবি ৰণ? পৰি এতিয়া তোৰ অতীত, তই ভৱিষ্যতৰ ফালে যাব লাগিব। আৰু শুন, এতিয়াৰে পৰা তোৰ ভৱিষ্যতৰ সকলো তদাৰক মই কৰিম বুলি কৈছিলো যে কৰিমেই। কৰিবা মা, কৰিবা, কিন্তু মোক অকমান সময় দিয়া। কথাবোৰ ইমান সহজ নহয় মা। মোৰ প্ৰশ্নৰ উত্তৰ লাগিবই। এই ডাউ ডাউকৈ জ্বলি থকা এই জুইকুৰাৰ ফালে মোক ঠেলি দিয়া হ'ব, আৰু কাৰণ নাজানিম? এয়া হ'ব নোৱাৰে মা। অকাৰণতে মই এই যন্ত্ৰণা সহ্য কৰিব নোৱাৰিম। প্লিজ মোক বুজিবলৈ যত্ন কৰা, প্লিজ। নাজানো কি ভাবিছ তই? তুমি ইমান বেছি চিন্তা কৰি নাথাকিবাচোন। এনেই মই মনত বেছি জোৰ দি কথা ভাবাটো বাধা। তাতে যদি তুমিও এনেকৈ হতাশ হৈ পৰা। মই হতাশ হোৱা নাই পৰি। সমস্যাৰ সমাধান বিচাৰিহে মই চিন্তাত পৰিছো। মাও অসুস্থ হৈ পৰিছে। হঠাৎ ঘৰখনো যেন কিবা এটা কলা ছায়া নামি আহিছে। এনেকুৱা একো হোৱা নাই নিবিৰ। সমস্যা আহিছে, পাৰ হৈ যাব। তুমি ধৈৰ্যৰে কাম কৰা, চাবা এদিন সকলোবোৰ ঠিক হৈ যাব। তেতিয়ালে বহুত দেৰি হৈ যাব পৰি, বহুত দেৰি। এটা এটাকৈ বহুকেইটা প্ৰজেক্ট হাতৰ পৰা ওলাই গৈছে। মই জীৱনত কোনোদিনেই এনেকুৱা সমস্যাৰ সন্মুখীন হোৱা নাছিলো পৰি। আচ্ছা, আমাৰ মেনেজাৰ ঈশ্বৰ হালৈকে কথাবোৰ ভালকৈ তদাৰক কৰা নাছিল নেকি? হয়তো কৰিছিল। বহুত বছৰৰ পৰা আমাৰ লগতে আছে। কিন্তু এতিয়া মই তেওঁক খন্তেক চকুৰে চাওঁ কেনেকৈ? কোনোবাই জানো নিজৰ কোম্পানী লছ কৰিব? তোমাৰ চিন্তা হয়তো সেইখিনিতে ভুল নিবিৰ। এইটো নিজৰ কোম্পানী তোমাৰহে, হালৈ আমাৰ কৰ্মচাৰীহে। গতিকে কথাবোৰ চাগে আকৌ এবাৰ ভালকৈ ভাবি চাব লাগিব। মা, ডক্টৰ আংকলক এবাৰ ফোন কৰিব লাগিছিল নহয়। এনেকৈ থাকিলে নহ'ব নহয়। তুমি কথাবোৰ কিয় ইগন'ৰ কৰা কোৱাচোন? ৰচোন, এইটো বয়সত সৰু সুৰা কিবা কিবি লাগি থাকে আৰু। তাই ঠিকেই কৈছে বাইদেউ। তুমি এবাৰ ডক্টৰক দেখুৱাটো ভাল হ'ব। মই কৈছিলোৱে নহয়, এইখন ঘৰত কিবা এটা কলা ছায়া পৰিছে। তোমালোকেহে নামানা। কি অদ্ভুত কথাবোৰ কৈ থাকা মাহী। মা, তুমি বেছিকৈ চিন্তা কৰি থকাৰ কাৰণে হৈছে।
চিন্তা নকৰিবা, দাদা আছে নহয়। আৰু এতিয়া দেখোন মোৰ দেখোন অফিচলৈ যোৱাই নহ'ল। ধেত, হ'ব তুমি অফিচ জইন কৰিব পাৰিবা। মোৰ মনে কৈছে এই অমংগলীয়াবোৰ দূৰ কৰিব পাৰিলে ঘৰখন আকৌ আগৰ দৰে হৈ পৰিব। কেতিয়াবা তই কোৱা কথাবোৰ সঁচা যেনি লাগে ৰাজশ্ৰী। সঁচাকে বাৰু আমাৰ ঘৰখনত কিবা অমংগলীয়া ছাঁ পৰিছে নেকি? সেইয়া মই কৈয়ে থাকো দেখোন, তোমালোকেহে নামানা। নিবিড়ৰ বিয়াৰ পাছতে অলক্ষী লাগিছে, চোৱা তোমালোকে ভালদৰে। দাদাৰ বিয়াৰ পাছত মানে? বৰহাৰ পাছত। তুমি এইবোৰ কি কথা কৈ আছা মাহী? মই কথাটোহে কৈছো প্ৰীতি, বাইদেউ জনা বুজা মহিলা, ভালদৰে বুজি ল'ব নহয়। কোমল ৰদালি দুচকুতে পৰা চিটিকি তুমি এজাক মিঠা জোনা